আপোনালোকে মোৰ নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আচলতে ইউটিউব চেনেলটো নতুন নহয়, কিন্তু মই ভ্লগহে নতুনকৈ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ, যিহেতু আজিকালি এইটো এটা ট্ৰেণ্ডিং হয়, চবেই ভ্লগ কৰে। আৰু যিহেতু মই কেইটামান গানৰ কাম কৰি আছোঁ এতিয়া, গতিকে মই আপোনালোকক ভাবিলোঁ কেনেকৈনো গানৰ কামবোৰ হয়, কেনেকৈ ভিডিঅ'ৰ কামবোৰ হয়, সেইটো দেখুৱাবলৈ ভাবিছোঁ কেইটামান সৰু সৰুকৈ ভিডিঅ' বনাই থ'ম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিসকলে মোক চিনি পায় তেওঁলোকৰ কাৰণেতো মই চিনাকিয়ে বাৰু, আৰু যিসকলে মোক চিনি নাপায় তেওঁলোকৰ কাৰণে মই ইণ্ট্ৰডাকশ্যন দিছোঁ যে মোৰ নাম জ্যোতিস্মিতা ৰাগিনী। মই বৰ্তমান গুৱাহাটীত পঢ়ি আছোঁ, ঘৰ অভয়াপুৰীত, কিন্তু মই গুৱাহাটীত পঢ়ি আছোঁ কটন বিশ্ববিদ্যালয়ত, বৰ্তমান UG 3rd চেম। আৰু আজি আহিছোঁ, মোৰ এটা নতুন ৰাজবংশী গান ওলাই আছে। গানৰ ডাবিং অলৰেডি হৈ গৈছে, এতিয়া ভিডিঅ'ৰ কাম আছে, আৰু আজি আছে ভিডিঅ'ৰ কামৰ ফাৰ্ষ্ট ডে শ্বুট আছে। আজি ফটোশ্বুট এটা আছে প্ৰথম, আৰু সেই ফটোশ্বুটটো কৰিবলৈ মই আহিছোঁ আজি গীতাঞ্জলি আণ্টিৰ ওচৰত মেকআপ কৰিবলৈ। আপোনালোকে দেখিছে খুব ধুনীয়াকৈ আণ্টিয়ে মেকআপ কৰি দিছে, আৰু আণ্টিৰ মেকআপ মই আগতেও আণ্টিৰ মেকআপত বহুত কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে মোৰ ফেচবুকত, ইনষ্টাগ্ৰামত মই ফটোজ আপলোড কৰিছোঁ। আৰু এতিয়া মেকআপ প্লাছ ড্ৰেছ কমপ্লিটলি হৈ গৈছে। মই আপোনালোকক এতিয়া দেখুৱাই দিম গোটেই প্ৰচেছটো, কেনেকৈ মেকআপ হ'ল, কেনেকৈ কি হ'ল। আচলতে আগতে কৰিব লাগিছিলে ভিডিঅ'টো, মানে ষ্টাৰ্টিংটো আগতে কৰিব লাগিছিলে, কিন্তু মোৰ আহি অকণমান কৰোঁতে দিগদাৰ হৈ গ'ল, কাৰণে মই ক্লিপবোৰ ৰাখিছোঁ। এতিয়া মই আপোনালোকক দেখুৱাই দিম। মেকআপ ষ্টাৰ্ট কৰাৰ আগতে বাইদেউ দুজনীয়ে প্ৰথমতে মোৰ হেয়াৰ ষ্টাইল কৰিব, আৰু এইটোক একচুৱেলি কি কয় মই নাজানো, কিন্তু ইমান ধোঁৱা ওলায় চুলিখিনিৰ পৰা। আচলতে এইবোৰে চুলিবোৰ বহুত ডেমেজ কৰে, আমি কৰিব নালাগে, কিন্তু উপায় নাই, হেয়াৰ ষ্টাইল কৰিবলগীয়া হ'লে এইখিনি কৰিবই লাগিব। এই ড্ৰেছটো কোচ ৰাজবংশীৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়, পাতানি বুলি কয় এই ড্ৰেছটোক, আৰু বাকী বাৰু মই ইমান ভালদৰে গম নাপাওঁ। এয়া তুলসী বাইদেউ আৰু এয়া হৈছে নীলাক্ষী বাইদেউ। এওঁলোকে মেকআপটো আজি কৰি দিলে খুব ধুনীয়াকৈ। কিবা কৈ দিয়ক, কেনেকুৱা লাগিলে মোক মেকআপ কৰি? কেনেকুৱা লাগিলে? কাম কৰি বহুত ভাল লাগিছে, তোমাক মেকআপ কৰি ভাল লাগিছে, আগুৱাই যোৱা আৰু। তাকেইতো, আপুনিও কিবা এটা কৈ দিয়ক। ভাল লাগিছে তোমাৰ লগত কাম কৰি, শুভেচ্ছা থাকিল, ভালকৈ কৰিবা। ধন্যবাদ ধন্যবাদ। আৰু আজি আণ্টিৰ ইয়াতে ছেল্ফ মেকআপৰ ক্লাছ আছে, ইয়াৰ পল্লৱী বা আৰু বহুত আছে, তেওঁলোকে বহি আছে ইয়াত। এতিয়া আমি লোকেশ্যনলৈকে গৈ আছোঁ, আস্থাত আমি শ্বুট কৰিম। খুব ধুনীয়া পাৰ্ক হয় সেইখন, এখন ৰিজৰ্টো হয়, মানুহ থাকিবও পাৰে। আপোনালোকেও কেতিয়াবা অভয়াপুৰী আহিলে নিশ্চয়কৈ সেইখনত থাকিব, খুব ধুনীয়া ঠাই, খুব ধুনীয়াকৈ খোৱা লোৱাৰো ব্যৱস্থা আছে, পুখুৰী আছে, মানে খুব ভাল লাগে। আৰু ইভিনিং টাইমত গৈ পেলাইও মানে বাচ্ছাৰ কাৰণে খেলিবলৈও বস্তু আছে, যদি আপোনালোকৰ বেবী চেবিক লৈ আহে খুব ধুনীয়াকৈ ইভিনিংটো স্পেণ্ড কৰিব পাৰে। অলৰেডি আমাৰ শ্বুট আৰম্ভ হৈ গৈছে, আৰু আমি আধাখিনি শ্বট বা আধাখিনি ফটো মানে আউটডোৰতে কৰিলোঁ, ভিতৰত নোসোমাওঁতে। এতিয়া বাকীখিনি কাম চলি আছে, আৰু গানটো যিহেতু প্ৰমোৰ কাৰণে আজি শ্বুটটো কৰা হৈছিলে, গতিকে তাৰে কাৰণে অকণমান সৰুকৈ ৰিলছ এটা মই ভাবিছোঁ ইনষ্টাগ্ৰামত আপলোড কৰি দিম, আৰু তাৰ কাৰণে মানে ধুনীয়াকৈ দাদাজনে ৰিলটো বনাই দিছে, গতিকে আপোনালোকে সোনকালে চাবলৈ পাব মোৰ ইনষ্টাগ্ৰাম একাউণ্টত। আৰু যোনে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব, মই আইডিটো মেনশ্যন কৰি দিছোঁ। আমাৰ ৰাজবংশী ড্ৰেছটোৰ শ্বুটখিনি হৈ গ'ল। এতিয়া কৰিম, যিহেতু মই মানে ফটোশ্বুটটো কৰিছোঁৱে, মেইনলিটো ৰাজবংশীটোৱে কাৰণে কৰা হৈছিলে, গানটোৰ কাৰণে, কিন্তু যিহেতু মই ফটোশ্বুটটো কৰিছোঁৱে, গতিকে মই মেখেলা চাদৰ লৈ আহিছোঁ লগত, আৰু মেখেলা চাদৰটো এটা বা দুটা কিবা এটা কৰি ল'ম। চাই থাকক, দেখুৱাই আছোঁ। এতিয়া এইটো ড্ৰেছত ফটোশ্বুট এটা কৰিম। আপোনালোকক মই ফটোবোৰ মই ইয়াত লগাই দিম স্ক্ৰীণত, আপোনালোকে দেখিব পাব। কাপোৰযোৰ একচুৱেলি মাৰ হয়, মাৰ কাপোৰ। মই পিছত ফটোত আপোনালোকে ভালকৈ গম পাব। আৰু ব্লাউজটো মোৰ, আৰু মই সেইটো মেটচ কৰি পেলাই ব্লু ভেলভেট ব্লাউজৰ লগত মাৰ কাপোৰযোৰ পেয়াৰ কৰিছোঁ। খুব
ভাল হৈ গ'ল, ভালকৈ হৈ গ'ল ফটোশ্বুট। আৰু দাদাই খুব ধুনীয়া, দাদাৰ কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। খুব ধুনীয়া ফটোশ্বুট কৰে আৰু মেকআপৰ সেই গীতাঞ্জলি আণ্টিৰ নম্বৰটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে লাগিলে কণ্টেক্ট কৰিব পাৰে। খুব ধুনীয়া মেকআপ কৰে আৰু দাদাৰ ফটোবোৰ খুব ধুনীয়া আৰু ইমান ধুনীয়া ধুনীয়া ৰিলচ বনাই দিয়ে মোক। আপোনালোকে দেখিছে ইয়াৰ আগতেও ফটোশ্বুট এটাত ৰিল বনাইছিলোঁ। গতিকে আজি এইখিনিতে আমাৰ ফটোশ্বুটটো এণ্ড হ'ল আৰু এতিয়া বেলিও ডুবিলে। গতিকে আউটডোৰ শ্বুটত যিখিনি সময় মানে পোহৰ থাকে তেতিয়া বেছি ভাল হয় আৰু আন্ধাৰ হৈ গ'লে ফটোবিলাকত ইমান ভালকৈ পোহৰ নাহে। গতিকে আজি ফটোশ্বুটটো ইয়াতে এণ্ড হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাম যেতিয়া মোৰ আজিতো বাৰু ফটোশ্বুট আছিলে, যিটো ভিডিঅ' শ্বুটিঙৰ কাৰণে ফটো বেনাৰত দিব লাগে সেইটো কাৰণে আছিলে। আৰু যিদিনাখন ভিডিঅ' শ্বুটিং কৰোঁ মানে সেইদিনাখন আপোনালোকক আকৌ দেখুৱাম কেনেকৈনো ভিডিঅ' শ্বুটিংবোৰ হয়, কেনেকৈ সৰু এটা ষ্টেপৰ কাৰণে কিমানবাৰ কাট ল'ব লগা হয়, কিমানবাৰ টেক ল'ব লগা হয় আপোনালোকক দেখুৱাম। গতিকে চাই থাকিব। আৰু মোৰ এইটো প্ৰথম ব্লগ, গতিকে সকলোকে কৈছোঁ চবেই জানে বাৰু, লাইক শ্বেয়াৰ কমেণ্ট সকলোৱে কৰে আৰু ব্লগ ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেলটোত নতুন আহিছে। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই, নমস্কাৰ, জয় আই অসম।